নমস্কাৰ বন্ধুসকল, পন্তিৰ পাকঘৰলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ ব্ৰকলিৰ পকৰি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ব্ৰকলিৰ পকৰি বনাবৰ বাবে মই ব্ৰকলিখিনি ষ্টিমাৰত দি ভাপত সিজাই ল'ম। আপোনালোকে পানীত দি বইল কৰিও সিজাই ল'ব পাৰে। 5 মিনিট পাছত মই ষ্টিমাৰৰ ঢাকনিখন গুচাই চালোঁ। এয়া মোৰ ব্ৰকলিখিনি হৈ গৈছে। এইখিনি মই এতিয়া প্লেট এখনত ওলাই ল'ম। মন কৰিব ব্ৰকলিখিনি বেছি সিজিবলৈ নিদিব, বেছিকৈ সিজিলে খাই বেয়া লাগে। পকৰিৰ বাবে মই বেটাৰটো প্ৰস্তুত কৰি লওঁ। তাৰ বাবে মই প্ৰয়োজন অনুসৰি আটা, চাউলৰ গুড়ি, হালধি গুড়ি, বেকিং পাউডাৰ, নিমখ লৈ ভালদৰে গোটেইখিনি মিহলাই ল'ম। ইয়াৰ পাছত এইখিনি পানীৰে ভালদৰে ঘুটি ল'ম। মোৰ বেটাৰটো বনোৱা হৈ গৈছে, গোটেইখিনি ভালদৰে মিহলি হৈ গৈছে। মন কৰিব বেটাৰটো যাতে বেছি পাতল বা বেছি ঘন নহয়, মধ্যমীয়া ৰাখিব। কেৰাহীটো গৰম হ'বলৈ বহাই দিলোঁ। কেৰাহী মোৰ গৰম হৈছে, ইয়াত মই তেল দিছোঁ। মোৰ গৰম হ'ল, ব্ৰকলি এডোখৰ মই লৈ এই ধৰণে ভালদৰে বেটাৰত ডুবাই তেলত দি দিছোঁ। ফ্লেমটো মই মিডিয়াম ৰাখিছোঁ, যিহেতু হাই ফ্লেম ৰাখিলে এইখিনি দহি যাব পাৰে। এমিনিটমান পাছত মই পকৰিকেইটা লুটিয়াই দিছোঁ। পুনৰ 1 পৰা 2 মিনিট পাছত পকৰিকেইটা লুটিয়াই দিছোঁ। লাহে লাহে পকৰিকেইটা ৰঙচুৱা হ'ব ধৰিছে। 1 পৰা 2 মিনিট পাছত পকৰিকেইটা মোৰ হৈ গ'ল। এইকেইটা মই নমাই ৰাখি দিম। আৰু গৰমে গৰমে মই পকৰিকেইটা ধনিয়া চাটনিৰ লগত পৰিৱেশন কৰিম। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো দবাই দিব। নমস্কাৰ।